খালি বাক্সাক নাহিলে হ'ল আৰু মোক ধৰিলে চেচ আৰু খাই ভাল পাব একদম। ৱাও কি ধুনীয়া, দেখিয়ে ভাল লাগি গৈছে। ইয়াতে যে এইবিলাক ঘৰবিলাক আছে মানুহ থাকিব পাৰে ধুনীয়াকৈ। ইয়াতে চাওক বহুতকেইটা ঘৰ আছে। এখন কি ধুনীয়াকৈ নাও এখন থৈ দিছে দেই, মই চোৱাই নাছিলোঁ। কি ধুনীয়া একেবাৰে। আমি ওলালোঁ, শুভ যাত্ৰা পূৰা উৰুলি দি দে অলপ। বাপ্পা ৰাইজসকল ব্লগ চাব আহিছে। ৰাইজসকল মই যাবলৈ ওলাইছোঁ আজি এটা বহুত দূৰলৈ এটা জাগা এটাত, চবফালে একদম গছে গছ, আপোনালোকে চাই বহুত ভাল পাব। একদম জংঘলৰ মাজত সোমাই যাম, একদম বঢ়িয়া জেগা। তো মই গৈ আছোঁ আজি ফেমিলিৰ লগত যাম, গাড়ী ৰখি আছে বাহিৰত। মই এতিয়া জোতা এটা পিন্ধি লওঁ ভালকৈ, আপোনালোক দেখাই আছোঁ, চাই থাকক ভিডিঅ'টো। তো ৰাইজসকল বহুত দেৰি হৈ গৈছে, যাবলৈ ওলাইছোঁ। এটা গাড়ী ৰখি আছে, এই চাওক গাড়ী ৰখি আছে। মই এতিয়া বহি পিছফালে যাম আৰু দেখাই আছোঁ, আপোনালোক চাই থাকক ভিডিঅ'টো। তো ৰাইজসকল মই পৰশমণি কলিতা আপোনালোকক স্বাগতম জনাইছোঁ একমাত্ৰ ইউটিউব চেনেল অতি মৰমৰ অতি চেনেহৰ লেটছ গো পাৰাছ ইউটিউব চেনেলটোলৈ। মোৰ কাষত আছে এইফালে মা আৰু এইফালে আছে আইতা। আইতা হাই দি দিয়া। এই বহুত মানুহ চাই আছে সেইকাৰণে আইতা একদম ধুনীয়া হৈ আহিছে আজি। এইয়া হাই দিছে কিনা বঢ়িয়াকৈ। তো আমি এতিয়া গৈ আছোঁ আৰু গৈয়ে থাকিম। আপোনালোকে মোক যিমান মৰম দিব মই সিমান দূৰলৈ গৈ থাকিম। তো আজি মই গৈ আছোঁ চান্দুবি লেক, যোনটো লেক 12 জুন 1897 চনত এক প্ৰবল ভূমিকম্প আহি এই লেকটো জন্মিছিল। শুনিবলৈ আচৰিত লাগিছেনে? বলকচোন চাই আহোঁ কেনেধৰণৰ লেক হ'ব পাৰে। আৰু তাতেই বুলি নহয়, আৰু এটা জেগাত যাম, চান্দুবি জংগল কেম্প, যোনটো কেম্প মানে জংঘল দি ভৰি আছে। বলকচোন চাই আহোঁ, জংঘলৰ ভিতৰতো সোমাম, লেকটোতো যাম। বলকচোন চাই আহোঁ দুটাই জেগা কেনে কি। একদম নাৰেংগী হৈ গৈ আছোঁ, ইফালে চাব পাৰে পূৰা নাৰেংগী হৈ গৈ আছোঁ। এয়া মোৰ দাদা আৰু মোৰ দুজন দাদা আছে, গাড়ী চলাই আছে। ইহঁতে বোলে মুখখন নেদেখাই অলপ লাজ কৰে আৰু কেমেৰা মানুহ হ'ব লাজ কৰে আৰু। তো এনেকৈ আমি গৈ আছোঁ চিধা চিধি যাই পেলাই হাইৱে হৈ ওলাম। অলপমান সময় ৰ'ব ৰাইজসকল, কাৰণ তেল নভৰালেতো গাড়ীখন নচলে না। অলপমান তেল ভৰাই লওঁ আৰু ইমান দূৰ যাম যিহেতু। তামাম তেল সোমাব ধৰিছে গাড়ীত। হ'ব আৰু আজি দিনটো অলপ লুটি লওঁ আৰু। এতিয়া হৈছে পইচা দিয়াৰ বাৰী। বেটা তাৰ হাঁহি ওলাই গৈছে একদম। 1 খাপামান পইচা পাই পাৰ্টি কৰিব আৰু। যা বেটা পাৰ্টি কৰ তই আৰু, তোৰে দিন আৰু। Hey, what the hell? Why you hanging on the roof all by yourself? I have an open invitation, but you're telling me go get lost. I don't wanna see your face. Yeah, what the hell? So why don't we stay out till the morning light? 'Cause two wrongs can make a right. We're just doing what we feeling right now. তো ৰাইজসকল এয়া হাইৱে পোৱাৰ খুচিত আমি এতিয়া কেক খাব লৈছোঁ। আমি মানে এয়া আইতাও খাই আছে, মায়ে খাই আছে, এতিয়া মই খাম। তামাম টেষ্টি, খালি পেট মোকলাব আপোনালোকে। খাই যাব লাগে। তো ভিডিঅ' বনাম আপোনালোকৰ কাৰণে, তেতিয়া অলপ মানে ষ্ট্ৰং হৈ যাম ভিডিঅ' বনাব। ৰাইজসকল কেকেদি মোৰ পেট নভৰিলে, এতিয়া মই খাম চকলেট। এয়া টেষ্টি। এয়া মাও খাব লৈছে, এয়া দেখাই আছে। হাঁহিছাচোন, হাঁহিবা আহিছে। আৰু কিবা খাব পাৰোঁ আগলৈ, চাই যাই থাকিব আৰু আপোনালোকে আমেজটো লওক আৰু ভিডিঅ'টো চাই। নে কি কয় এতিয়া? আমেজটো ল'ব দিছোঁ না। দিয়ক। তো ৰাইজসকল এনেকেই গেলা গৰমত চৌপাশে গছৰ মাজেৰে এনেকেই গৈ বিস্কুট কেক খাই এতিয়া পেটটো তামাম গৰগৰাব ধৰিছে। সেইকাৰণে হাতত মোৰ আছে এয়া খচমি, খাই দিওঁ অলপমান। কাৰণ পিছলৈ কি বাজনা বজাব ধৰে পেটত মই ক'ব নোৱাৰিছোঁ আৰু। পিছত যাতে আৰু কিবা কিবি খাব লগা বাকী আছে ন, তাতেও যায় ৰেষ্টুৰেণ্টত খাম আমি ভালকৈ। A few moments later. তো ৰাইজসকল গাড়ীৰ পৰা আহি ইয়াতে পালোঁ একুলেণ্ড। এইটো ৰাস্তা দি সোমাই যাব লাগে, তেতিয়া একুলেণ্ড পাব। এয়া এতিয়াও চাই আছে একুলেণ্ড, দেখা নাই বোলে। তো এইফালে মোৰ গাড়ীখন ৰখি আছে, মই এতিয়া যাম একেলগে। ব'লা এতিয়া যাওক। ইয়াৰ পৰা আকৌ মানে গুৱাহাটীৰ পৰা ইয়ালৈ 14 কিলোমিটাৰ লাগিছে, আৰু ইয়াৰ পৰা এতিয়া চান্দুবি যে যাম 30 কিলোমিটাৰ লাগিব আৰু। গৈ আছোঁ, চাই থাকক। মই এতিয়া আগত বহি ভালকৈ এতিয়া ভিডিঅ' বনাই গৈ আছোঁ, আপোনাক দেখাই যাই থাকিম আৰু। চাই থাকক। বোলা আইতা বহি যোৱা, ভিতৰত বহি যোৱা আইতা বঢ়িয়াকৈ। এতিয়া আমি যাম আৰু। আইতাকো অলপ দেখাই ল'লোঁ মানে কেনেকুৱা কি ৰাস্তা আৰু। So what the hell? Why you hanging on the roof all by yourself? Always waiting for the one, but I got news for you. I'm the best that you can get, so what the hell? Yeah, what the hell? ৰাইজসকল এয়া চাওক 25 কিলোমিটাৰ পালোঁ। এয়া 40 মিনিটছ লাগিব। ইয়াতে অফলাইন মেপ ডাউনলোড কৰা আছে, কাৰণ আপোনালোকে আহিলেও অফলাইন মেপ ডাউনলোড কৰি ল'ব, নহ'লে নাপাব আৰু। পিছত ইয়াতে নেটৱৰ্ক বহুত বেয়া। A few minutes later. তো ৰাইজসকল এনেকেই গাড়ী দি ঘেলটাই আহি পালোঁ চান্দুবি জংগল কেম্প, এক প্ৰদূষণমুক্ত জেগা য'ত বিভিন্ন ধৰণৰ চৰাই চিৰিকটি জীৱ জন্তুৰে ভৰি পৰি থকা আৰু বিভিন্ন ধৰণৰ গছ গছনিৰে ভৰি পৰি থকা এখন হাবি। বলকচোন ভিতৰলৈ সোমাই যাওঁ, কি দেখিব পাওঁ আপোনালোকক দেখাম। আৰু ইয়াৰ পিছত আমি যাম চান্দুবি লেক।
তো ৰাইজসকল ইয়াতে অলপ ৰখিছোঁ আমি অলপ কি ধুনীয়া ভিউ পাইছোঁ চাওক না চবফালে চাওক না কি ধুনীয়া একদম গছে গছ শাল গছ চাগে এইবিলাক শাল গছ যেন লাগিছে মোৰ শাল গছে হয় চেগুন চাগে সেনেকৈ নাই চেগুন আগতে পাইছিলোঁ আহি থাকোঁতে ৱাও কি ধুনীয়া দেখিয়ে ভাল লাগি গৈছে খালি বাক চাক নাহিলে হ'ল আৰু মোক ধৰিলে চেচ আৰু খাই ভাল পাব একদম শকত না মই শকত আবত বহুত ভাল পাব খাই পেলাই ভাবকচোন আপোনাক কোনোবাই আনি ইয়াতে পেলাই থৈ গৈছে এনেকৈ কি কৰিব আপুনি মইতো থাকি যাম ভাই বঢ়িয়া লাগিছে আৰু জীৱ জন্তুৰ লগত একেবাৰে ফ্ৰেণ্ডশ্বিপ কৰি ল'ম আৰু ইয়াতে থাকি যাম আৰু একেলগে খাম আৰু আমি পাতে চাতে নে কি কয় আৰু দিয়ক চাওক না ৰাইজসকল কি জংগলে জংগল বা চবফালে জংগল জংগল আৰু জংগল একো নাই খালি অকল জংগল সপোনতো মানে ভাবা নাছিলোঁ এনেকুৱা জংগলৰ ভিতৰত একদিন সোমাই পেলাই এনেকুৱা ফিল কৰিম ৱাও এডভেঞ্চাৰাছ টাইপ লাগিছে একদম পূৰা ৰাইজসকল ইয়াতে এতিয়া বৰষুণ দিব ধৰিলে আমি এতিয়া যাব লাগিব ভাই যাব ওলালোঁ কাৰণ ইয়াতে ভিতৰলৈ আৰু কি বা আছে কি নাই ভয়ো লাগে একদম পূৰা আমি কেইটাহে আছোঁ বাঘ চাগ ওলালে আৰু দিগদাৰ বতৰ কাৰণে যাব ওলালোঁ ইয়াতে মাহঁতে ফটোটো উঠিলে এতিয়া আমি যাম গাড়ী দি যাই চানডুবি লেকত ডাইৰেক্ট ভিডিঅ' বনাম আপোনালোকে চাই থাকক লেটছ বিগিন ফ্ৰম হিয়াৰ So what the hell? Why you hanging on the roof all by yourself? Always waiting for the one, but I got news for you. I'm the best that you can get. So what the hell? Yeah, what the hell? So what the তো ৰাইজসকল এয়া চানডুবি লেক পাওঁ হৈছোঁ আৰু তাৰে আগতে আপোনালোকক এটা বস্তু দেখাই লওঁ বহুত ইম্পৰ্টেণ্ট আপোনালোকে যদি আহে অলপ কনফিউজন হ'ব পাৰে এই চশমা ধোৱা হৈ গৈছে এনেকৈ ইফালেদি আহিলে চিধা আহিলে আপোনালোকে দুটা ৰাস্তা পাব এনেকৈ তো ইফালে আপোনালোকে গ'লেহে চানডুবি লেক পাব ইফালে টুৰিষ্ট লজ আছে এই লিখাই আছে বৰ্ডত টুৰিষ্ট লজ দেখিছেনে তো ইফালে টুৰিষ্ট লজ পাব আপোনালোকে ইফালেদি যাব লাগিব তো বলক গৈ আছোঁ আপোনাক দেখাব নামি আহিলোঁ মোৰ চশমা পূৰা ধোৱা হৈ গৈছে এচিৰ পৰা নামি আহিলোঁ পূৰা ধোৱা হৈ গৈছে মই এতিয়া গৈ আছোঁ গাড়ীত বহি আপোনালোক দেখাই আছোঁ তাতে একদম যাই পেলাই চাই থাকক A few moments later. ৰাইজসকল ফাইনেলি চানডুবি লেক পাই গ'লোঁ তাই আমি গাড়ীখন পাৰ্ক কৰিলোঁ ইয়াতে পিছফালে এইফালে পৰ্ক চক বিক্ৰী কৰি আছে পৰ্ক পূৰা এইফালে লেকখন আছে এইফালে আছে লেকখন এই ৰাস্তা অলপ বেয়া এইফালে অলপ বৰষুণ দিছিল চাগে তো ৰাইজসকল আমি অলপ আগুৱাই আহিলোঁ ইয়াতে লেকখন আছে এয়া চাওক ইয়াতে ব'টিং কৰিব পাৰে আৰু এইফালে টিকেট কাটিব লাগিব ইয়াতে টিকেট চিষ্টেম টিকেট কৰি পেলাই ইফালে আমাৰ অলপ সেইটো পাৰে যাম আৰু কিমানকৈ পৰিছে টিকেট অহা যোৱা 100 টকা আচ্ছা তো অহা যোৱা 100 টকাকৈ পৰিব টিকেট কাটি আছে এতিয়া আমি ব'টিং কৰি যাম ধুনীয়াকৈ এই চাওক ইয়াতে ৰাখি থৈছে এটা লাইফ জেকেটো দিব গোটেই দাদাহঁতে ধুনীয়াকৈ এটা লাইফ জেকেট থাকিব আমি একেলগে যাম আৰু তো ৰাইজসকল এই চাওক মই পিন্ধি আছোঁ পিন্ধিব লাগিব এইটো নহ'লে পৰি গ'লে আৰু দিগদাৰ হ'ব ন ছেফ গাৰ্ড পিন্ধি ল'লোঁ আমি এতিয়া যাব ওলাইছোঁ ধুনীয়াকৈ এই দাদাজনে লৈ যাব আপুনি লৈ যাব ন এইয়া তো এই দাদাজনে লৈ যাব বঢ়িয়াকৈ যাবলৈ ওলাইছোঁ চাই থাকক বঢ়িয়াকৈ দেখাম বা ইয়াতে পৰি মৰিলে চেচ আৰু ডাইৰেক্ট তল যাই পাম তো ৰাইজসকল এইখনেই হৈছে চানডুবি লেক যোনখন লেক 12 জুন 1897 চনত ভূমিকম্পৰ দ্বাৰাই সৃষ্টি হৈছিল শুনিলে কিমান আচৰিত লাগে ভাবি চাওকচোন আৰু এটা কথা জানেনে 1897 চনৰ আগত ইয়াতে 5খনকৈ পাহাৰ আছিল ভূমিকম্পৰ দ্বাৰাই এই পাহাৰকেইখন ভাঙি ভিতৰলৈ সোমাই যায় এই লেকখনৰ সৃষ্টি হৈছে আচৰিত লাগে শুনিলে ভাবি চাওকচোন পাহাৰ সোমাই যায় লেকখন সৃষ্টি হৈছে কেনে লাগে ভাবিলে এতিয়া আমি এই লেকখনৰ ওপৰেদি গৈ আছোঁ বেলেগ এটা পাৰলৈ চাই থাকক ৰাইজসকল আমি ওলালোঁ শুভ যাত্ৰা পূৰা উৰুলি দি দে অলপ উৰুলি চাওক না কি ধুনীয়া ৱাও ইয়াৰ পৰা বহুত দূৰলৈ আছে ন মানে আপোনাৰ মাছ চাছ পায় নাই ইয়াতে মাছো পায় দাদা ইয়াতে কিবা এয়াও হয় ন কিবা আপোনালোকৰ ৰাভা ফেষ্টিভেল এটা বহুত ডাঙৰ 1 জানুৱাৰীৰ পৰা চলে এইটো 5 জানুৱাৰীলৈ চাগে
কিমান দিনলৈ আচ্ছা আচ্ছা মানে 5 দিন চলে প্ৰত্যেক বছৰে হয় এটা সাংস্কৃতিক মানে অনুষ্ঠান এটা বঢ়িয়া ৰাভাসকলৰ বহুত ধুনীয়া একেবাৰে তো তেতিয়া আহিব চেষ্টা কৰিম আপোনালোকক দেখাম যদি আহিব পাৰোঁ আৰু আইতা এইফালে চোৱা এইফালে এইফালে পিছফালে ঘূৰি দিয়া এইয়া এইয়া তো ৰাইজসকল এইটো ঘাট পালোঁ ইফালে দাদা গ'ল আগুৱাই লাইফ জেকেট চব দি দিলোঁ এতিয়া এখন বঢ়িয়া ৰিজৰ্ট আছে এটা অলপ খাই চাই লৈ অলপ ধুনীয়াকৈ ইয়াতে একদম আপোনালোকক দেখাম কি কি খাওঁ কি কি নাখাওঁ চব দেখাম আৰু ইফালে এইখন ৰিজৰ্ট ইয়াতে মানে খাব পাৰে জুলিব পাৰে এয়া জুলি আছোঁ কি বঢ়িয়াকৈ ৱাও পুৰা একদম জংঘলৰ মাজত মই একদম পানী পিছফালে চাওক কি ধুনীয়াকৈ জুলি আছোঁ ৱাও মজা লাগিছে একদম তামাম লাগিছে দেই তামাম এক্সপিৰিয়েঞ্চ তো ৰাইজসকল বহুত জুলিলোঁ এতিয়া মাৰ বাৰী মায়ে জুলিব চাবি পৰি মৰবি বেছি জোচত জুলিব গ'লে পিছফালে পানী আছে থপলককৈ উঠোৱা আৱাজ পৰলে এই হাইবোৰ আছে হাই চাচোন হাই তামাম খুচ একেবাৰে ইয়াতে আহিছে একদম আহিলোঁ একদম জুলি পেলাই একদম তামাম খুচ তামাম হাঁহি মাৰি আছে একেবাৰে তো ভোকো লাগিছিল খাব লাগিব এইফালে যাব লাগিব খাবৰ কাৰণে আমি গৈ আছোঁ তো ৰাইজসকল জুলি চুলি লৈ ফটো চটো উঠিলোঁ এতিয়া গৈ আছোঁ খাব আগত আইতাহঁত গুচি গ'ল বহুত ভোক লাগিছে বোলে চাওক না কি ধুনীয়া একদম ৰিজৰ্টখনো বঢ়িয়া ৰিজৰ্ট একেবাৰে চব পাশে একদম গছে গছ সেয়া চাওক চবফালে গছ আৰু মাজত এখন ৰিজৰ্টখন ইফালে বহিব পাৰে ইয়াতো বহিব পাৰে আৰু নহ'লে ইফালে এইটো কি ধুনীয়া বনাইছে চিৰিখন ৱাও কি ধুনীয়া একেবাৰে এইটো হ'ল ৰিচিপশ্যন অৰ্ডাৰ দিব লাগিব ৰিচিপশ্যনত বাপ্পা ঐ ৰাইজসকল কি দামী খানা ইয়াতে একোটাৰ বস্তুৰ দাম চাওক না ইমান দামী আৰু বোলে 1 ঘণ্টা লাগিব বোলে অলপমান খানা অৰ্ডাৰ দিছোঁ 1 ঘণ্টা কি বনাব ইহঁতে নাজানো আৰু দে পেট চেট কলমলাই গৈছে বলক আমি ৰখি থকাতকৈ অলপ ৰিজৰ্টখনৰ আশে পাশে ঘূৰি আহোঁ কি আছে চাই আহোঁ বলক ৰাইজসকল চাওক না এইখন কি ধুনীয়াকৈ নাও এখন থৈ দিছে দে মই চোৱাই নাছিলোঁ কি ধুনীয়া একেবাৰে নাও এখন বেয়া হৈছে দিয়কচোন তথাপিও এটা মানে শ্ব' পিচ হিচাপে ইয়াতে থৈ দিছে আৰু ওপৰত লিখা আছে চান্দুবি জংগলছ কেম্প ৰাইজসকল ইয়াতে বঢ়িয়া বস্তু দেখাই আছে আপোনালোকক ইয়াতে যে এইবিলাক ঘৰবিলাক আছে মানুহ থাকিব পাৰে ধুনীয়াকৈ ইয়াতে চাওক বহুতকেইটা ঘৰ আছে আৰু চব ঘৰৰে মানে বেলেগ বেলেগ নাম দিয়া আছে মানে ইয়াতে যেনেকৈ এটা নাম দিয়া আছে আপোনালোকক দেখাই আছোঁ ৰ'ব সেইটো চাওক পাৰ্পল মৰহান কাম চৰাই এইটো হ'ল কাম চৰাই এইবিলাক চব মানে ইয়াতে যিহেতু জানে এইটো মাইগ্ৰেটৰী বাৰ্ডছৰ কাৰণে বহুত ফেমাছ এই জেগাটো তো তাতে মানে এইবিলাক চব ইয়াত নাম দি থৈ দিছে চব বাৰ্ডছবিলাকৰ বেলেগ বেলেগ নাম দি থৈ দিছে এইটো চাওক ইয়াতে আছে আপোনাৰ ইণ্ডিয়ান ৰোলাৰ নীলকণ্ঠ এইটো নীলকণ্ঠ এইবিলাক বহুত চৰাই কিছুমান বেলেগ বেলেগ চৰাইৰ নাম এইবিলাক গমেই নাপাওঁ বহুত চৰাই এনেকুৱা নাম তো সিহঁতে সেই চাব পাৰে কি ধুনীয়া একদম থাকিব পাৰে এইবিলাক আচলতে ঘৰ হয় তো ঘৰবিলাকৰ এনেকুৱা নাম দি থৈছে কি ধুনীয়া এইটো চাওক এইটো দিয়া আছে হুইষ্টলিং ডাক খৰালি হাঁহ এইটো খৰালি হাঁহৰ ঘৰত খৰালি হাঁহ নাই দেই আপোনালোকে নাভাবিব যে এতিয়া খৰালি হাঁহ আছে এইবিলাক জাষ্ট নাম হয় আৰু এইটো এটা ঘৰ এইটো লাষ্ট হয় চবতছে ঘৰ তো ইয়াতে দিয়া আছে এনেকৈ ব্লেক হুডেড অৰ্ডেল মানে অসমীয়াত সখীয়তী তো এনেকৈ ধুনীয়াকৈ ইয়াতে বনোৱা আছে দেখিছেনে কি ধুনীয়া লাগিছে একেবাৰে আৰু এইখিনিয়ে লাষ্ট আৰু সেইফালে আৰু একো নাই আৰু এইফালে আৰু জংঘল আৰু গছ গছনি আছে এইফালে পানী তাৰপিছত এইখন বা কি বনাইছে নাজানো এইখন চাগে কিবা ষ্টেজ হয় চাগে উঠিব পাৰি নে নাজানো আৰু ভয়ে লাগে উঠিবৰ কাৰণে পৰিব লাগিলে যাব আৰু এতিয়া নুঠো দিয়কচোন এইটো চাগে এনেকৈ বনাই কিবা কিবি মানে ধৰক ইয়াতে প্ৰগ্ৰেম হ'লে চাগে কিবা কিবি ইয়াতে বিহু চিহু এনেকুৱা বা ৰাভাসকল বেছি আছে ইয়াতে তো তেওঁলোকৰ চাগে কিবা প্ৰগ্ৰেম এনেকুৱা কৰে নেকি নাজানো আৰু সুধিলে গম পাম ইয়াৰে মানুহক তো এনেকৈ বহুত বস্তু দেখিছোঁ ভাল বস্তু একদম পূৰা ভাল লাগিছে আৰু এইফালে আইতাই জুলি আছে বঢ়িয়াকৈ আইতা হাই দিয়া হাই দিয়া হাই এই পূৰা অসমৰ মানুহে চাই আছে তোমাক হাই দিয়া
চাওক না ৰাইজসকল কি ধুনীয়াকৈ জ্বলি আছে মানে এই বয়সতো যে এনেকৈ ফূৰ্তি কৰি আছে এইটোৱে ডাঙৰ কথা বয়স হ'ব পাৰে এনেকৈ থাকিলে কেতিয়াও মানে এনেকুৱা বুঢ়া হৈ নাযায় মানুহজন এতিয়া আইতাৰ জোলা হৈ গ'ল পুৰা একদম জুলি চুলি লৈ এইফালে চোৱা এয়া পুৰা এতিয়া আইতাৰ কিমান বয়স হৈছে এইটো কোৱা কিমান বয়স হৈছে তোমাৰ 82 চাওক ৰাইজসকল 82 বয়সত এনেকৈ জ্বলি আছে এইবিলাকে কথা আচলতে যিমানে ফূৰ্তি কৰিব সিমানে একদম ষ্ট্ৰং হৈ থাকিব হয়নে ষ্ট্ৰং হৈ থাকিব সেইকাৰণে একদম আইতা একদম পুৰা ষ্ট্ৰং হৈ আছে এতিয়া পুৰা একদম দৌৰিব পাৰে দৌৰিব দিলেও দৌৰিব একেবাৰে বুজিছা নাই দৌৰিব পাৰিবা নাই দৌৰিব দিলে তোমাক দৌৰিব পাৰিবা নাই এইটো কোৱা পাৰিবা পুৰা দেখিছা নাই একদম জোচ দেখিছা নাই জোচ দৌৰিব পাৰিব একেবাৰে নেদেখাও দেখোন দৌৰাই পেলাই আৰু পঢ়িব লাগিলে আৰু দিগদাৰো হ'ব আৰু তো আপোনালোক আচলতে কৈছোঁ আৰু মানে এইটোৱে মেইন কথা মানুহৰ মানে আপুনি যিমানে বুঢ়া হওক যিমানে বয়স হওক বয়স মেটাৰ একো নকৰে আপুনি জাষ্ট ষ্ট্ৰংলি থাকক ষ্ট্ৰং হৈ থাকক মনটো ষ্ট্ৰং ৰাখক আৰু ঘূৰি থাকক তামাম ৰাইজসকল চাওক না আইতাৰ জোচ একেবাৰে আমাক এৰি থৈ একদম অকলে আহি গৈছে ইয়ালৈ তামাম জোচতে মানিব লাগিব মানে বুঢ়া বয়সত হ'লেও একদম বহুত জোচটো তাৰমানে ষ্ট্ৰং এতিয়াও যাবা নেকি আইতা বোলা এইফালে যাওঁ আৰু চাই আহোঁ কি আছে এইফালে এই গেটখন আছে একদম খুলি পেলাই হ'ব পাৰে এইটো ঘাট নেকি অঁ নাও এইখন এখন থৈ দিছে এইখন চাগে নচলে নেকি চাবা পৰিবা এই ৰিজৰ্টখন ইফালে আছে আমি ইফালে আহিছোঁ অলপ পিছফাল দি আহিছোঁ আমি ইফালে আহে চাগে এইটো থৈ দিছে চাবা দে পৰিবা এইটো চাওক ৰাইজসকল ইয়াতে নাও থৈ দিছে কেনে লাগছে আহি পেলাই তুমি সেইটো কোৱা তুমি কেনেকুৱা লাগিছে আহি পেলাই তোমাৰ প্ৰথম আহিছা কেতিয়া আহিছা হা আমি আহিছোঁ এইফালেদি বেলেগ ফালেদি আহিছোঁ আমিতো নাই আমিতো পিছফালেদি আহিছোঁ নাই ৰাইজসকল দেখিছা নাই আইতাই মোক ৰাস্তাটো দেখাই দিলে ক'ৰ পৰা আহিছোঁ আমি ময়ে পাহৰি গৈছোঁ মই ভাবি আছিলোঁ সেইফালৰ পৰা আহিছোঁ কিন্তু সেইফালৰ পৰা অহা নাই আমি আহিছোঁ আচলতে এইফালৰ পৰা এইফালে একদম পূৰা চিধা এইফালৰ পৰাহে আহিছোঁ আচলতে আমি তো আইতাৰ পূৰা একদম ষ্ট্ৰং হৈ আছে ৰাস্তা কোনফালেদি আহিছোঁ একেবাৰে নহয় আইতা ময়ে পাহৰি গৈছোঁ বা আমাৰে মাথা গৈছে চাওক ৰাইজসকল সেইখন গৈ আছে প্লেইন আৰু মই আছোঁ ইয়াতে একদম কলৰ বাগানৰ মাজত এইফালে গোটেই কলৰ বাগান আপোনালোকক দেখাই আছোঁ চাওক কি ধুনীয়া একেবাৰে কলৰ বাগান পূৰা কলে কল চবফালে ৱাও মজা একেবাৰে দেই তো এতিয়া মই ৰিজৰ্টলৈ গৈ আছোঁ আৰু আপোনালোকক দেখাই আছোঁ কি খাম কি নাখাম আপোনালোক দেখাই আছোঁ ৰ'ব কি অৰ্ডাৰ দিছোঁ খানা তো ৰাইজসকল চাওক কি ধুনীয়া খানা আহি গ'ল এইফালে পাপৰ পূৰা ভাত পূৰা একেবাৰে একদম চব্জি দিছে থালি আৰু এইটো হৈছে গাহৰি আৰু ইফালে হৈছে এইটো মাংস এঘৰ পিচ আছে পূৰা দবাই খাব লাগিব কি ধুনীয়া একেবাৰে তো এইফালে মাটি দালি চালি আছে একেবাৰে খাম আৰু এতিয়া তামাম তো ৰাইজসকল ইয়াৰ পৰা এতিয়া যাবলৈ ওলালোঁ খাই বৈ একদম পূৰা পেট চেট ভৰ্তি হৈ গৈছে আৰু আমাক নাৱে নিব আহিছে 100 টকা টিকেট আছিলে সেইটো অনা নিয়াৰ কাৰণে কৰে তো যিহেতু আমাক নিম বুলিয়ে কৈছিলে ফোন কৰি দিছে মানুহ আছে তেখেতসকলৰ তো ইয়াতে ফোন কৰি দিয়াৰ পিছত ইয়াতে নিব আহিছে ইফালে এইটো ৰাস্তাদি নিব আহিছে আমি ইফালে গৈ আছোঁ এতিয়া চকল এইখনেই হৈছে নাও ইফালে চাওক সেয়া ইফালে নিব আহিছে আমি ইফালে এতিয়া যাম ইফালে উঠি আছে মাহঁতে মই উঠিম এতিয়া ধুনীয়াকৈ চলো মজা দুজনে উঠছে নেকি বাপৰে বাগৰি নপৰিলে হ'ল দে এই কিমান দ হ'ব বা এইটো 10 পৰা 15 ফুট মান হ'ব 10 পৰা 15 ফুট মান সাঁতুৰিব নোৱাৰিলে ডাইৰেক্ট তলৰ পৰা ওপৰত তো ৰাইজসকল এনেকেই ফূৰ্তিৰে মোৰ দিনটো কেনেকৈ পাৰ হ'ল মই গমেই নাপালোঁ আপোনালোকে যদি আহিব পাৰে বহুত ধুনীয়া জেগা আজিলৈ ভিডিঅ'টো ইয়াতেই সমাপ্ত কৰিলোঁ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আৰু একো নাই নেক্সট ভিডিঅ'ত লগ পাম বাই বাই টাটা ধন্যবাদ